মৰম নামৰ কেনভাছখনত আজিও আবদ্ধ আমাৰ দুটি নয়নৰ মিলনৰ কাহিনী। মনত আছেনে তোমাৰ নাজানো, প্ৰেমৰ উন্মাদ বাসনা বোৱাই অনা বাৰিষাৰ সেই প্ৰথম বৰষুণ জাকত আমি দুয়ো তিতিছিলোঁ, আৰু মই উমান পাইছিলোঁ মোৰ প্ৰেমাস্পদৰ ইটো সিটো বহুতো কথা। সেই সুন্দৰ আবেলিৰ প্ৰতিটো সুবাস মোৰ মানস পটত আজিও সপোন হৈ ধৰা দিয়ে, জানানে? তোমাৰ নয়ন জুৰি জিলিকা মুকুতা সাগৰে মোৰ দুবাহুত জগাইছিল প্ৰীতি আলোড়ন। কিয় জানো তোমাক লৈ মোৰ মনটিয়ে আজিও অভিমান কৰে, কিন্তু পাৰ্থক্য মাথো এটাই, তুমি আজি তোমাৰ মাজত আৰু মই তোমাৰ স্মৃতিৰ মাজত।